নমস্কাৰ আৰডি এডুকেশ্যন ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে মই ৰাহুল ডেকাই স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7ৰ যিখন নতুন কিতাপ ক্লাছ 7ৰ নতুন সমাজ বিজ্ঞান কিতাপ যিখন সমাজ বিচিত্ৰা নাম দিছে। চ' এই সমাজ বিচিত্ৰাত থকা লেচন নম্বৰ 1ৰ আটাইকেইটা কুৱেশ্যনৰ এনচাৰ কৰিম আৰু যদি তোমালোকক প্ৰয়োজন হয় যদি এই লেচনটোৰ তোমালোকক ব্ৰিফ এক্সপ্লেনেশ্যন লাগে বিৱৰণ লাগে বা আলোচনা কৰিব বিচাৰা তেন্তে মোৰ কমেণ্ট বক্সত তোমালোকে জনাই দিবা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এই লেচনটোৰ নাম হৈছে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। চ' আমাৰ যিখন পৃথিৱী আছে এই পৃথিৱীখনৰ বিষয়ে সম্যক ধাৰণা তোমালোকে ক্লাছ 6ত পাই আহিছা। লগতে মোৰ ইউটিউব চেনেলত তোমালোকে ভিজিট কৰিলেও ক্লাছ 6ৰ লেচনসমূহ পাই যাবা। চ' ইয়াত তোমালোকৰ পৃথিৱীখনৰ যি অন্তৰ্ভাগৰ পৃষ্ঠ আমাৰ পৃথিৱীখন ধৰা হ'ল এইখন আমাৰ পৃথিৱী। ইয়াক যেতিয়া আমি দুফাল কৰি দিম ইয়াৰ ভিতৰত কিছুমান লেয়াৰ থাকে। এই লেয়াৰসমূহৰ বিষয়ে এই লেচনটোত আমি আলোচনা কৰিম আৰু এই লেয়াৰসমূহ বা ভূপৃষ্ঠৰ কি পৰিৱৰ্তন হয় সেইসমূহৰ বিষয়েও এই লেচনটোত দিয়া আছে আৰু এই লেচনটোত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে কৰিম। লগতে তোমালোকৰ যিখন কৰ্মপুথি আছে এইবাৰ কৰ্মপুথি দিছে তোমালোকক যিখন তোমালোকে ক্লাছ 6ত তোমালোকে কি পাই আহিছা কৰ্মপুথি। চ' কৰ্মপুথি তোমালোকৰ ক্লাছ 7তো তোমালোকে কৰ্মপুথি পাবা আৰু সেই কৰ্মপুথিখনৰ তোমালোকক এনচাৰ মই ধুনীয়াকৈ দি দিম। তোমালোকৰ ধুনীয়াকৈ আমাৰ যিখন পৃথিৱী হয় এইখন হ'ল আমাৰ পৃথিৱী আৰু এইখন পৃথিৱীত যেতিয়া আমি এনেকৈ ভাগ কৰি দিম বা কাটি দিয়া হয় এইটো কাল্পনিক হয় দেই তোমালোকে এইটো কাল্পনিকভাৱে কাটি দিয়া হয় তেতিয়াহ'লে ইয়াৰ ভিতৰত এনেকুৱা ধুনীয়াকৈ ষ্ট'ৰ থাকে যিটো অন্তঃকেন্দ্ৰমণ্ডল বুলি কয়। তাৰপিছত ইয়াৰ নেক্সট লেয়াৰটো কোৱা হয় বহিঃকেন্দ্ৰমণ্ডল। তাৰপিছত এইটো কোৱা হয় গুৰুমণ্ডল ইংৰাজীত যাক কোৱা হয় মেণ্টেল বুলি আৰু ভূত্বক যাক ক্ৰাষ্ট বুলি কোৱা হয়। ঠিক আছে, এতিয়া এই যে ভাগসমূহ এই ভাগকেইটা মুঠ ভাগ আছে 4টা ভাগ এই বিষয়ৰ বিতং তোমালোকে এই লেচনটোত পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক অনুশীলনী 1ত ধুনীয়া কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটা উত্তৰ এতিয়া আমি কৰোঁ আহা। প্ৰথম প্ৰশ্নটো হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি। আমি এই গোটেইকেইটা প্ৰশ্ন ধুনীয়াকৈ এনচাৰ কৰিম। তেন্তে বোলা তোমালোকৰ পাঠ্যপুথিৰ উত্তৰকেইটা মই পাঠ্যপুথিভিত্তিকভাৱে যে কৰি দিছোঁ অনুশীলনী 1ৰ চতলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া এনেকৈ দিয়া আছে। ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি তোমালোকে উত্তৰ লিখিবা। ভূপৃষ্ঠৰ গঠন আকাৰ আৰু অৱস্থানত হোৱা পৰিৱৰ্তনক ভূপৃষ্ঠৰ পৰিৱৰ্তন বোলা হয়। নেক্সট কুৱেশ্যনটো তোমালোকক দিছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা আৰু কি কি। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক প্ৰধানতঃ দুটা আভ্যন্তৰীণ কাৰণ আৰু এটা আছে বাহ্যিক কাৰক। ঠিক আছে, এই দুটা কাৰক মেইনলি তোমালোকে এইখিনি কথা লিখিব পাৰা বা মই জানিবৰ কাৰণে তোমালোকক দি দিছোঁ। উত্তৰখিনি লিখিলেও হ'ব নিলিখিলেও হ'ব। যদি বেছি মাৰ্কছ থাকে কুৱেশ্যনটো 5 মাৰ্ক থাকে তেতিয়াহ'লে তোমালোকে এইখিনি গোটেই লিখিব লাগিব আৰু যদি নম্বৰটো কম থাকে তেন্তে নিলিখিলেও হ'ব। আভ্যন্তৰীণ কাৰক বুলি দিছে এনে কিছুমান কাৰক আছে যিবোৰে পৃথিৱীৰ ভিতৰত ক্ৰিয়া কৰি থাকে। এনে কাৰকবোৰক আভ্যন্তৰীণ কাৰক বোলে। যেনে কি ইয়াতে লিখিবা ভূমিকম্প বুলি দিবা তাৰপিছত আগ্নেয়গিৰি বুলি দিবা। ঠিক আছে, দুটা উদাহৰণ তোমালোকে লিখি দিবা। মই লিখি দিয়া নাই যদিও তোমালোকে লিখি দিবা ভূমিকম্প আৰু আগ্নেয়গিৰি বুলি লিখি দিবা। তাৰপিছত বাহ্যিক কাৰক আছে। বাহ্যিক কাৰক যেনে ৰ'দ বতাহ বৰষুণ নদী সাগৰৰ ঢৌ ঠিক আছে হিম বা আদিয়ে প্ৰধানকৈ ভূপৃষ্ঠক ক্ৰিয়া কৰে। এই কাৰকবোৰক বাহ্যিক কাৰক বোলা হয়। এই কথাখিনি নম্বৰ বেছি থাকিলে লিখিবা। ঠিক আছে, যদি তোমালোকক কোৱা হয় ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ দুটা কাৰক লিখা বা কাৰক দুটা কি কি তেতিয়া এই দুটা লিখিলেই হ'ব। তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান। উত্তাপ যিটো মানে গৰমটো সুধিছে। পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছৰ বেছি বা 6000 ডিগ্ৰী চেলচিয়াছতকৈ বেছি এনেকৈ ধুনীয়াকৈ উত্তৰটো লিখিবা। তাৰ পৰৱৰ্তী প্ৰশ্নটো তোমালোকক দিছে সীমা শব্দটো ক'ৰ পৰা আহিছে তোমালোকে লিখিবা। সীমা শব্দটো SI চিলিকনৰ পৰা আৰু MA মেগনেছিয়ামৰ পৰা আহিছে এনেকৈ তোমালোকে লিখিবা আৰু তলত এইখিনি লিখি দিব পাৰা। সীমা শব্দটো ভূপৃষ্ঠৰ তলৰ অংশত থকা স্তৰত ব্যৱহাৰ কৰা হয়। তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ পৃথিৱীৰ উপৰিভাগৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। এই প্ৰশ্নটো আছে তোমালোকৰ পাঠ্যপুথিত। চ' প্ৰশ্নটো উত্তৰ এনেকৈ লিখিবা পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ মুঠ 4টা স্তৰ আছে আৰু তোমালোকে এই চিত্ৰটো তলত যিটো মই চিত্ৰ দিছোঁ এই চিত্ৰটো তোমালোকে বহুত ধুনীয়াকৈ আঁকিবা। ঠিক আছে, পৃথিৱীখন আঁকি ধুনীয়াকৈ ভাগসমূহ এনেকৈ স্তৰ ৱাইজ ধুনীয়াকৈ দেখাই দিবা। এই ছবিটো তোমালোকে আঁকিবা। লগতে তোমালোকক ইয়াত কি কৈছে প্ৰশ্নটো ভালদৰে চোৱাচোন। ছবিখন বুজাই লিখিব দিছে। চব বুজাই লিখাখিনি ক'ৰ পৰা লিখিবা মই দি দিছোঁ। তাৰমানে তোমালোকে ইয়াত যি ভাগকেইটা আছে এই আটাইকেইটা ভাগৰ বিষয়ে অলপ অলপ লিখিব লাগিব যিখিনি তোমালোকৰ পাঠ্যপুথিত দিয়া আছে ধুনীয়াকৈ।
মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি লিখি দিবা, যেনে ভূত্বক বুলি লিখিবা, লিখি তোমালোকে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটো ভূত্বক বুলি কোৱা হয়, ইয়ালৈকে লিখিলেই হ'ব। ঠিক আছে, তাৰপিছত দিবা গুৰুমণ্ডল বুলি দিবা, গুৰুমণ্ডল বুলি দি তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে লিখি দিবা। ঠিক আছে, তাৰপিছত নেক্সট তোমালোকক আহিব কেন্দ্ৰমণ্ডল, কেন্দ্ৰমণ্ডলৰ বিষয়েও তোমালোকে ফাৰ্ষ্ট ষ্টেঞ্জাৰটো লিখি দিলে হ'ব, ইয়াৰ পৰা তোমালোকে ইয়ালৈকে ধুনীয়াকৈ লিখি দিবা। ঠিক আছে, তাৰপিছত নেক্সটৰটো আপোনালোকৰ আছে, তাৰপিছৰ প্ৰশ্নটো তোমালোকক দিছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজায়, এনেকৈ দিছে পৃথিৱীৰ ভিতৰৰ পৰা উৎপন্ন হোৱা শক্তি বা কাৰকৰ ফলত হোৱা পৰিৱৰ্তনক আভ্যন্তৰীণ কাৰক বোলা হয়। উদাহৰণস্বৰূপে ভূমিকম্প, তাৰপিছত আগ্নেয়গিৰি উদগীৰণ, এইবিলাক তোমালোকে লিখিবা। নেক্সট প্ৰশ্নটো দিছে ভূমিকম্প কি, তোমালোকে লিখিবা ভূমিকম্প হৈছে পৃথিৱীৰ ভিতৰত হঠাৎ হোৱা কম্পন। তাৰপিছতে তোমালোকক আৰু এটা প্ৰশ্ন দিছে, ইয়াত চোৱাচোন কি দিছে, ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে সুধিছে, এইখিনি উত্তৰ তোমালোকে লিখিব লাগিব। চ' ভূমিকম্প হৈছে পৃথিৱীৰ ভিতৰত হঠাৎ হোৱা কম্পন, তোমালোকে জানিলা। ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক কি বুলি কোৱা হয়, ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়, যিটো তোমালোকৰ প্ৰশ্নৰ মতে হ'ব। তাৰপিছত এই কেন্দ্ৰটো সাধাৰণতে ভূপৃষ্ঠৰ পৰা কিছু কিলোমিটাৰ তলত থাকে। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ এপিচেণ্টাৰ বোলা হয়। অভিকেন্দ্ৰ অঞ্চলত ভূমিকম্পৰ পৰা জোকাৰণিৰ তীব্ৰতা আটাইতকৈ বেছি হয়। শেষৰ প্ৰশ্নটো তোমালোকক দিয়া আছে, আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা, পৃথিৱীৰ ভিতৰৰ গৰম লাভা গেছ আৰু ছাই বাহিৰলৈ ওলাই অহাৰ ঘটনাক আগ্নেয়গিৰি উদগীৰণ বোলা হয় বুলি তোমালোকে ধুনীয়াকৈ উত্তৰবোৰ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অনুশীলনী 2 থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিম, এটা এটাকৈ ধুনীয়াকৈ কৰিম। তোমালোকে কলম পেঞ্চিল লৈ ৰেডি হৈ যোৱা। চ' প্ৰথম প্ৰশ্নটোলৈ যদি তোমালোকে চোৱা, ইয়াত লিখা আছে কি, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চ' ক নম্বৰটো তোমালোকক দিছে, ক নম্বৰটো দেখিছানে তোমালোকে, ক নম্বৰটোত কি দিছে, বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। এতিয়া বাহ্যিক শক্তিৰ দুটা উদাহৰণ হৈছে ৰ'দ, বতাহ, বৰষুণ, এইবোৰ হৈছে উদাহৰণ। যেতিয়া তোমালোকে উত্তৰটো লিখিবা, এইটো লিখিবা এনেকৈ, বাহ্যিক শক্তিৰ দুটা উদাহৰণ হৈছে ৰ'দ, বতাহ, বৰষুণ আদি। মই ইয়াত 3টা লিখি দিছোঁ, কিন্তু তোমালোকে 2টা লিখিলেই হ'ব, ৰ'দ আৰু বতাহ লিখিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ, ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি। চ' ক্ষয়ৰ কাৰ্য মেইনলি 2 প্ৰকাৰৰ প্ৰধানত। আহাচোন চাওঁ উত্তৰটো, তেন্তে ব'লা আমি উত্তৰটো চাওঁ। এইটো হৈছে উত্তৰ তোমালোকৰ, ক্ষয় কাৰ্য 2 ধৰণৰ, সেয়া হ'ল 1 নম্বৰ কি, বিচূৰ্ণী ভৱন, আৰু 2 নম্বৰটো হৈছে ক্ষয়ী ভৱন। ঠিক আছে, এইটো তোমালোকে উত্তৰটো লিখি ল'বা। এতিয়া আমি 3 নম্বৰটোলৈ আহিছোঁ। 3 নম্বৰটো কি দিছে, অৱক্ষেপন বুলিলে কি বুজা, আমি উত্তৰটো লিখোঁ আহা। ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ তোমালোকক দিয়া আছে, জমা কৰা কাৰ্যকে অৱক্ষেপন বোলা হয় বা ডিপজিশ্যন বুলি কোৱা হয় ইংৰাজীত। এইখিনি তোমালোকে যদি লিখিবা, যদি কম মাৰ্ক থাকে, যদি দীঘলীয়াকৈ থাকে তেন্তে বেছিকৈ লিখিব লাগিব। তোমালোকে যদি ইয়াত ধুনীয়াকৈ এইখিনি পঢ়া, অৱক্ষেপন বোলা হয়, দেখিছানে, এইখিনি তোমালোকে এইখিনি অকণমান পঢ়িলে দীঘলীয়া উত্তৰটো পাই যাবা। যদি দীঘলীয়া উত্তৰটো তোমালোকক লাগে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ঠিক আছে, ইয়াৰ পৰা ইয়ালৈকে লিখিলে দীঘলীয়া তোমালোকৰ উত্তৰ হৈ যাব। পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ, বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি সুধিছে তোমালোকক, তেন্তে ব'লা উত্তৰটো কৰোঁ। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, বালিয়ৰী ধূলি বালিবোৰ কোনোবা এঠাইত জমা হৈ ক্ৰমে পাহাৰৰ আকৃতি লয়, আৰু এই বালিৰে গঠিত পাহাৰক বালিয়ৰী বা বালিস্তূপ বোলা হয়। বালিয়ৰী প্ৰধানত 2 প্ৰকাৰৰ, অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুপ্ৰস্থ বালিয়ৰী। তোমালোকৰ পাঠ্যপুথিত এই দুটাৰ ধুনীয়াকৈ উৎস তোমালোক দিছে। এইটো অনুপ্ৰস্থ বালিয়ৰীবোৰ এনেকুৱা ধৰণৰ হয় আৰু অনুদৈৰ্ঘ্য বালিয়ৰীবোৰ এনেকুৱা ধৰণৰ হয়। আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰিম। 2 নম্বৰ প্ৰশ্নটো, সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে। তোমালোকে উত্তৰটো ইয়াৰ পৰা লিখিবা, বছৰ বছৰ ধৰি, ঠিক আছে, বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰে সূৰ্যৰ তাপ বেছিকৈ পায়। এনেদৰে বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাট মেলে। এনেদৰে ফাট মেলি ভাগি ছিঙি যোৱা ফলত
কালক্ৰমত উচ্চভূমিত ক্ষয়জাত পৰ্বতত পৰিণত হ'ব পাৰে। এনেকৈ তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিবা। আপোনালোকে বা তোমালোকে যদি এইখিনি পঢ়া, ইয়াতে ধুনীয়াকৈ দি আছে ক্ষয়জাত পৰ্বতত পৰিণত হ'ব পাৰে। এই কথাখিনি পঢ়িলে তোমালোকে ধুনীয়াকৈ উত্তৰটো পাবা। প্ৰশ্নটোলৈ আহিছো। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দি আছে হিমবাহ কেনেকৈ সৃষ্টি হয়। হিমবাহ মানে বুজি পাইছেনে? হিম মানে হৈছে বৰফ, ঠিক আছে, বাহ মানে হৈছে ঘৰ। চ' হিমবাহৰ বিষয়ে তোমালোক সুধিছে, হিমবাহ কেনেকৈ সৃষ্টি হয়। তোমালোকে এইটো ধুনীয়াকৈ উত্তৰটো লিখিবা। হিমবাহ ঠাণ্ডা অঞ্চলত বহু বছৰৰ ভিতৰত সৃষ্টি হয়। প্ৰথমে বৰফ অধিক পৰিমাণে পৰে আৰু গৰমত সম্পূৰ্ণভাৱে নগলে জমা হৈ থাকে। এই জমা হোৱা বৰফৰ ওপৰত নতুন বৰফ পৰি চাপ বৃদ্ধি কৰে। এই চাপৰ ফলত বৰফ ধীৰে ধীৰে ঘন আৰু কঠিন বৰফত পৰিণত হয়। বহু বছৰ পাছত এইবোৰ মিলি ডাঙৰ বৰফৰ গঠন হয়, যাক আমি হিমবাহ বুলি কওঁ বা বোলা হয়। পিছৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে সাগৰৰ ঢৌৱে কেনেকৈ উপকূলত ভূমিৰ পৰিৱৰ্তন সাধন কৰে। এই প্ৰশ্নটোৰ উত্তৰ আমি কৰিম। ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে এইটো অনুশীলনটোৰ লাষ্টৰ প্ৰশ্নটো এনেকৈ উত্তৰ লিখিবা। ধুনীয়াকৈ ইয়াত মই দি দিছোঁ, উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয়। বতাহ, বোৱতী পানী, হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে আহি সাগৰৰ ঢৌৱে উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে। এই গোটেইখিনি তোমালোকে লিখি দিবা। তোমালোকে নিশ্চিত থাকা তোমালোকৰ ধুনীয়াকৈ মাৰ্কছটো পাই যাবা। এতিয়া আমি কৰ্মপুথিৰ প্ৰশ্ন উত্তৰ কৰিম ব'লা। ছাত্ৰীসকল, এতিয়া তোমালোকে কৰ্মপুথিখন ওলাই লোৱা। কৰ্মপুথিত থকা আটাইকেইটা প্ৰশ্নৰ আমি উত্তৰ কৰিম। চ' প্ৰথমটো প্ৰশ্ন দিছে, পৃথিৱীৰ ভূত্বকত বা ভূত্বক ঘাইকৈ কেইখন ডাঙৰ ফলকত বিভক্ত হৈ আছে। এনেকৈ ফলক যে থকাৰ কথা কৈছিলে, যাৰ জৰিয়তে কিয় ফলকবোৰ লৰিলে ভূমিকম্প হয়, হয়নে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব খ নম্বৰ, 7খন কি থাকে ঘাইকৈ ফলক থাকে। ডাঙৰ ফলক 7খন। ইংৰাজীত এই ফলকবোৰক কি বুলি কোৱা হয়? টেকটনিক প্লেট বুলি কোৱা হয়। তোমালোকৰ নামটো চাগে শুনিছা। এই তলত মই প্লেট কেইখন তোমালোকক ধুনীয়াকৈ দি দিছোঁ। তোমালোকৰ এইখিনি অতিৰিক্তভাৱে জানিবৰ কাৰণে দিছোঁ। তোমালোকে এইখিনি লিখি ল'বা, যিটো পেচিফিক প্লেট, নৰ্থ আমেৰিকান প্লেট, সাউথ আমেৰিকান প্লেট, ইউৰেছিয়ান প্লেট, আফ্ৰিকান প্লেট, এণ্টাৰ্কটিক প্লেট আৰু ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট। এইকেইখন হ'ল আমাৰ ঘাইকৈ মেইন 7খন ডাঙৰ ফলক। পিছৰ প্ৰশ্নটো তোমালোকে চোৱা, উপকূল কি? এতিয়া আমি প্ৰশ্ন উত্তৰ কৰি আহিছোঁ। উপকূল হৈছে কি? সাগৰৰ পাৰ, হয়নে? সাগৰৰ ঢৌৱে যেতিয়া সাগৰৰ ঢৌবোৰ আহি থাকিব, তাৰপিছত কি হয়, সাগৰৰ পাৰটোত কি কৰে, এনেকুৱা বালিবোৰ আহি আহি কি কৰে, উপকূলৰ কি কৰে, সৃষ্টি কৰে বা উপকূললৈ পৰিৱৰ্তন কৰে। বতাহ পালা যে এতিয়া অকণমান আগতে, সেইটো হ'ব উত্তৰটো সাগৰৰ পাৰ হ'ব। কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰাখানৰ সৃষ্টি হয়? এইটো কোনটো হ'ব? ইয়াৰে উত্তৰটো হ'ব বতাহ হ'বনে সৌৰ শক্তি হ'ব? কোৱাচোন। বাৰাখানৰ এইটো যে আমি পঢ়ি পালা, ইয়াৰে উত্তৰটো হ'ব বতাহ। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ, কোনটো শক্তিক পৃথিৱীৰ আভ্যন্তৰীণ শক্তি হিচাপে গণ্য কৰা হয়? ইয়াতে শক্তিকেইটা দিছে আভ্যন্তৰীণ, এইখন হ'ল পৃথিৱী, হয়নে? এইবিলাক হ'ল বাহ্যিক মানে বাহিৰা, হয়নে? ইয়াৰ আভ্যন্তৰীণ শক্তি কোনটো বুলি দিছে? এই আভ্যন্তৰীণ শক্তি কোনটো হ'ব? ভূমিকম্প, ঠিক আছে। এইটো তোমালোকে দাগটো কৰি দিব লাগিব। চুনামি ক'ত হয়? এইটো তেতিয়াই পাৰিছে তোমালোকে, সাগৰত হয় কি? চুনামিৰ সৃষ্টি হয়। এতিয়া তোমালোকক দিছে, এইটো যুক্তাক্ষৰবোৰ কি কৰিছে তোমালোকৰ সজাই লিখিবলৈ কৈছে। এইটো খেলি মেলি কৰি দি আছে। এইটো কি হ'ব? এইটো হ'ব অনুদৈৰ্ঘ্য, ঠিক আছে। এইটো কি হ'ব? অনুদৈৰ্ঘ্য। ঠিক তেনেকৈ এইকেইটা লিখিব দিছে, মই তোমালোকক দি দিছোঁ, চোৱা। তোমালোকৰ স্ক্ৰীণত এইকেইটা প্ৰশ্নৰ উত্তৰ আহি আছে, তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা। এইটো হ'ব মৰুদ্যান, ঠিক আছে। তাৰপিছত এইটো হ'ব অন্তৰ্গৰ্ভা, অটো প্ৰথমতে দিবা, তাৰপিছত নত্যন্তটো দিবা, তাৰপিছত গটো দিবা, তাৰপিছত ভাটো দিবা, অন্তৰ্গৰ্ভা, ঠিক আছে। তাৰপিছত এইটো হ'ব অভিকেন্দ্ৰ, ঠিক আছে। এইটো হ'ব বিচূৰ্ণ ভৱন, এইটো হ'ব। প্ৰথমতে 1 নম্বৰত কোনটো আহিব? তোমালোকে মই ইয়াতে বাৰু মই তোমালোকক বুজাই দিছোঁ, তেতিয়া তোমালোকক ভাল হ'ব। এইটো হ'ব অটো প্ৰথমতে আহিব, ঠিক আছে। তাৰপিছত আহিব ননচুকাৰে নো, ঠিক আছে। এইটো মই বুজাই আছোঁ। তাৰপিছত অনুদৈৰ্ঘ্য, এইটো দৈটো আহিব, ঠিক আছে। স্ক্ৰীণত আহি থাকিলে মই এবাৰ বুজাই দিছোঁ, যাতে তোমালোকে হাতে কামে কৰিব পাৰা। এইটো হ'ব ইয়াৰ উত্তৰ 1 নম্বৰটো। তাৰপিছত নেক্সটটো দিছে তোমালোকক, নেক্সটটো উত্তৰ কি হ'ব? মই এইটো তোমালোকক দি দিছোঁ ইয়াতে প্ৰথমতে কি আনিবা, ইয়াতে প্ৰথমতে তোমালোকে আনিবা। নেক্সটটো তোমালোকে উত্তৰটো এনেকৈ লিখিবা,
তাৰপিছত আহিব তোমালোকৰ অভিকেন্দ্ৰ, যিটো গ নম্বৰ হ'ব এইটো হ'ব অভিকেন্দ্ৰ, এপিচেণ্টাৰ বুলি ইংৰাজীত কোৱা হয়। তাৰপিছতে আহিব অন্তৰ্গৰ্ভা, তোমালোকে লিখি ল'বা, এইটো খ নম্বৰটো অন্তৰ্গৰ্ভা হ'ব। আৰু পৰৱৰ্তী উত্তৰটো হ'ব মৰুদ্যান, ঠিক আছে, এইটো মৰুদ্যান উত্তৰটো হ'ব ঙ নম্বৰটো। তোমালোকক 7 নম্বৰ প্ৰশ্নটো দিছে। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ মানচিত্ৰখনত বাকচত দিয়া ফুটকৰ ফলকবোৰ সঠিক স্থানত বহুৱা। এতিয়া যে আমি পালো ফুটকৰ ফলকবোৰ, ঠিক আছে, 5খন ফুটকৰ কি দিয়া আছে, ফলক দিয়া আছে, যেনে ভাৰতীয়, নাজকা, ইউৰেছিয়ান, আণ্টাৰ্কটিকা আৰু কি দিছে আৰবিয়ান। ইয়াতে তোমালোকক এই পৃথিৱীখনত তোমালোকক ভৰাব দিছে। এইটো তোমালোকৰ কিতাপত ধুনীয়াকে দিয়ে আছে, মই দেখুৱাই দিছো, চোৱা, তাৰ পৰা তোমালোকে ইয়াত বহুৱাই লিখিবা। তোমালোকক মই উত্তৰবোৰ ইয়াত ধুনীয়াকে কিতাপতো তোমালোকক দিয়া আছে, একদম আফ্ৰিকান ফলক ক'ত আছে, উত্তৰ আমেৰিকান ফলক ক'ত আছে, ইউৰেছিয়ান ফলক ক'ত আছে, ভাৰতীয় ফলক ক'ত আছে, আৰবিয়ান ফলক ক'ত আছে, প্ৰশান্ত সাগৰীয় ফলক ক'ত আছে, নাজিকা ফলক ক'ত আছে, দেখিছানে, অষ্ট্ৰেলিয়ান ফলক ক'ত আছে, প্ৰশান্ত মহাসাগৰীয় ফলক ক'ত আছে। তোমালোকক আটাইকেইখন ফলক ইয়াত ধুনীয়াকৈ দিয়া আছে। তোমালোকে এই হিচাপে তোমালোকক যি প্ৰশ্ন সুধিছে বহুৱাই দিবা আৰু শিক্ষকক দেখুৱাবা। এতিয়া তোমালোকক মিলাবলৈ কৈছে ক অংশৰ লগত খ অংশ, এইটো হৈছে ক অংশ, এইটো হৈছে খ অংশ। এতিয়া আভ্যন্তৰীণ শক্তি কোনটো হ'ব, ভূমিকম্প হ'ব, ঠিক আছে, ভূমিকম্পটো হ'ব আভ্যন্তৰীণ শক্তি। পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো কি বুলি কোৱা হয়, আমি পাই আহিছোঁ, ভূত্বক বুলি কোৱা হয়। সাগৰৰ উপকূল ভূমিৰ পৰিৱৰ্তন। তাৰপিছত দিছে বালিয়াৰী আন এটা নাম, বালিয়াৰী আন এটা নাম কি আছে, বালিস্তূপ আছিলে। তাৰপিছত দিছে মৰুভূমিত থকা সাৰুৱা উচ্চভূমি, সাৰুৱা উচ্চভূমি কি হয়, দ্ৰুতভাৱে ঘটে, চৰি এইটো লবেজ বুলি কোৱা হয় দেই, এইটো তোমালোকৰ হ'ব, ঠিক আছে, অকণমান মোৰ মিষ্টেক হৈছিল লিখোঁতে, এইটো মৰুভূমিৰ সাৰুৱা উচ্চভূমি লবেজ বুলি কোৱা হয়, ঠিক আছে। সাগৰৰ উপকূল ভূমিৰ পৰিৱৰ্তন দ্ৰুত গতি বা দ্ৰুতভাৱে ঘটে, এইটো ইয়াৰ উত্তৰ হ'ব। তাৰপিছত প্ৰশ্নটো তোমালোকক দিছে, শব্দ জালিখনলৈ মন কৰা আৰু তাত গঠন কৰিব পৰা শব্দৰে খালী ঠাইবোৰ পূৰ কৰা। ইয়াত যেনে বালিয়াৰীটো পালো, বালিয়াৰীটো তোমালোকে ইয়াত দেখিছা। এতিয়া বৰফৰ নৈ কি হ'ব, বৰফৰ নৈ হিমবাহ হ'বনে, ইয়াত চোৱা